মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। এটা ভিডিঅ'ৰ সৈতে নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। চাই থাকক মোৰ ভিডিঅ'টো, আৰু যদি ভাল পায় লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই বনাম আজি বাঁহৰ গাজ দি বইল মাংস, আৰু প্ৰথমে লৈছোঁ মই মাংসখিনি। বইল মাংসখিনি বনাবৰ বাবে প্ৰথমে লাগিব পিঁয়াজ, জালুকৰ গুড়ি, আদা নহৰু পেষ্ট আৰু শুকান জলকীয়া। শুকান জলকীয়াখিনি মই গৰম টাৱা এখনত ভাজি লৈছোঁ। এইখিনি ভাজি হোৱাৰ পাছত মই ভালদৰে পিচি ল'ম, আৰু ঠাৰিকেইডাল মই গুচাই দিছোঁ, দেখিছে এয়া। এনেদৰে গোটেইখিনি ঠাৰি মই গুচাই ল'ম। মাংসখিনি বইল কৰিবৰ বাবে মই পানী গৰম কৰি লৈছোঁ এখন কেৰাহীত। গৰম হৈ যোৱাৰ পাছত মই কেৰাহীখনত মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পাছত ভালদৰে মই ঢাকোন মাৰি সিজাই ল'ম। ঢাকোন খোলাৰ পাছত মই আদা নহৰু পেষ্টখিনি দি দিম, আৰু মই যিখিনি পিঁয়াজ কুটি লৈছিলোঁ সেইখিনি মই পেষ্ট বনাই ল'লোঁ। পেষ্টখিনি মই তাতে দি দিম। ইয়াতে মই যোগ কৰিম হালধি আধা চামুচ, নিমখ আধা চামুচ আৰু তেল এচামুচ, আৰু এইখিনি দিয়াৰ পাছত ভালদৰে মই সিজাই ল'ম ঢাকোন মাৰি। এইখিনি ঢাকোন মাৰি সিজোৱাৰ পাছত জলকীয়া গুড়িখিনি দি দিছোঁ মই। জলকীয়া গুড়িখিনি দিয়াৰ পাছত ঢাকোন মাৰি সিজাই ল'ম। এতিয়া মই যোগ কৰিম বাঁহৰ গাজখিনি। মই অকণমান সময় উতলাই ল'লোঁ। এয়া দেখিছে ৰেডি হৈ গৈছে বইল মাংস, আৰু খাবলৈ যে খুব ধুনীয়া হৈছে। মই বনোৱা ৰেচিপিটো যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু সুস্বাদৰ মোৰ চেনেলৰ ৰেচিপি পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।